আপোনালোকে চিৰা খাই ভাল পায় নে নাই জনাবচোন দেই। মই কিন্তু চিৰা ভাজি খাইহে ভাল পাওঁ, কেঁচা চিৰাটো খাবলৈ নোৱাৰো। সেয়েহে আজি অকমান ভাজি লৈছো। চাওকচোন ৰিফাইন তেল অকমান গৰম হ'বলৈ দিছো আৰু কেইটামান বাদামো ভাজি লৈছো চিৰাখিনি দি খাবলৈ। আৰু তেল অকমান সৰহকৈ দিছো কিয়নো চিৰাখিনি যে ফুলি আহিলে অকমান জাগা লাগে, সেয়েহে অকণ অকণ কৰি চিৰাখিনি ভাজি লৈছো। ধুনীয়াকৈ ভাজি ভাজি লগালগ মানে ভাজি উঠাই দিছো। বেছি টাইম ৰাখিলে কলা পৰি যায়, ৰঙা পৰি যায় নহয়নে, জ্বলি যে খাবলৈ তিতা তিতা নিচিনা হয়। সেয়েহে বহুত বেছি ভাজি থাকিব নালাগে, লগালগ উঠাই দিছো। আৰু তাৰপিছত অকমান নিমখ দিব লাগিব। চিৰাখিনি ভাজি লৈ অকমান ঠাণ্ডা হ'বলৈ দিছো। তাৰপিছত অকমান নিমখ দিছো, দি কেনে এতিয়া দেখিছে নহয় বিকেনাৰী ভুজিয়া। আপোনালোকে খাই ভাল পায় নে বিকেনাৰী ভুজিয়াটো? অকমান ভুজিয়াও দিলে মানে মুৰমুৰীয়া হয় চিৰাৰ লগত আৰু সোৱাদটো একেবাৰে বেলেগ আহে। এনেকৈ খাই চাবচোন, যদি খাই চোৱা নাই এনেকৈ খাই চাব কেতিয়াবা, আৰু বৰ বেছি ভাল লাগে ৰঙা চাহৰ লগত। মই এতিয়া ৰঙা চাহ বনাই আছো। এটা তেজপাত দিছো আৰু অকমান বেছিকৈ মিঠা দিছো, চেনি দিছো মানে চাহখিনি খাবলৈ যে কিমান টেষ্টি। এনেকৈ খাই চাব দেই আপোনালোকেও। এয়া মোৰ চাহ ৰেডি, উতলি গৈছে চাহ হৈ। আৰু ইয়াৰ লগত চাহটো অকমান বেছিয়ে লাগে নহয়নে, সেয়েহে কাপ ভৰাই চাহ লৈছো আৰু।